নমস্কাৰ দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল। আহক আজি মোৰ লগত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ বিষয়ে জানি লওঁ। বলক তেতিয়াহ'লে পলম নকৰাকৈ আমাৰ আজিৰ প্ৰশ্নকেইটা আৰম্ভ কৰোঁ। কোৱেশ্চন নম্বৰ 1, কোচ ৰাজ্যত প্ৰচলিত মুদ্ৰা কি বুলি কোৱা হৈছিল? 1 নম্বৰ ৰুপিয়া, 2 নম্বৰ নাৰায়ণী আৰু 3 নম্বৰ কচক। আপোনালোকলৈ 5 ছেকেণ্ডৰ সময় দিয়া হ'ল। যদি কোনোবাই জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কোচ ৰাজ্যত প্ৰচলিত মুদ্ৰাক নাৰায়ণী বুলি কোৱা হৈছিল। কোৱেশ্চন নম্বৰ 2, উৰাজাহাজৰ টায়াৰত কি গেছ ভৰোৱা হয়? 1 নম্বৰ নাইট্ৰজেন, 2 নম্বৰ হাইড্ৰজেন আৰু 3 নম্বৰ অক্সিজেন। যদি কোনোবাই জানে সঠিক এনচাৰটো তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। উৰাজাহাজৰ টায়াৰত নাইট্ৰজেন নামৰ গেছ ভৰোৱা হয়। কোৱেশ্চন নম্বৰ 3, কোনখন ভাৰতীয় চিনেমাত 71টা গান আছে? 1 নম্বৰ ইন্দ্ৰসভা, 2 নম্বৰ মাদাৰ ইণ্ডিয়া, 3 নম্বৰ ক্ৰান্তি। আপোনালোকলৈ 5 ছেকেণ্ডৰ সময় দিয়া হ'ল। যদি কোনোবাই জানে জনাব। ইন্দ্ৰসভা নামৰ ভাৰতীয় চিনেমাখনত 71টা গান আছিলে। কোৱেশ্চন নম্বৰ 4, বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা ভাগ কিমান? 97 ভাগ, 78 ভাগ, 55 ভাগ। যদি কোনোবাই জানে এই 5 ছেকেণ্ডৰ ভিতৰত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা ভাগ হ'ল 78। কোৱেশ্চন নম্বৰ 5, অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়? 1 নম্বৰ মৰিগাঁও, 2 নম্বৰ নগাঁও, 3 নম্বৰ বঙাইগাঁও। আপোনালোক কোনোবাই যদি এইখন মেলাত গৈছিলে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। সঠিক উত্তৰটো হ'ব লাগিছে মৰিগাঁও। অসমৰ মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত হয়। কোৱেশ্চন নম্বৰ 6, নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? 1 নম্বৰ মণিপুৰ, 2 নম্বৰ অসম, 3 নম্বৰ অৰুণাচল প্ৰদেশ। আপোনালোকলৈ 5 ছেকেণ্ডৰ এটা সময়সীমা বান্ধি দিয়া হ'ল। যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কোৱেশ্চন নম্বৰ 7, অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিলে? 1 নম্বৰ 2003 চনত, 2 নম্বৰ 2001 চনত, 3 নম্বৰ 2000 চনত। যদি কোনোবাই জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। সঠিক উত্তৰটো হ'ল 2001 চনত। অসম সৰ্বশিক্ষা অভিযান মিছন 2001 চনত প্ৰতিষ্ঠা হৈছিলে। কোৱেশ্চন নম্বৰ 8, কোনখন দেশত সকলোতকৈ কম ভূমিকম্প আহে? 1 নম্বৰ ভাৰত, 2 নম্বৰ বাংলাদেশ, 3 নম্বৰ শ্ৰীলংকা। আপোনালোকলৈ 5 ছেকেণ্ডৰ সময় দিয়া হ'ল। যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৃথিৱীৰ ভিতৰত সকলোতকৈ কম ভূমিকম্প আহে ভাৰতবৰ্ষত। কোৱেশ্চন নম্বৰ 9, ছিকিম ভাৰতৰ লগত কেতিয়া যুক্ত হৈছিল? 1962, 1975, 1972। ছিকিম ভাৰতৰ লগত 1975 চনত যুক্ত হৈছিল। কোৱেশ্চন নম্বৰ 10, সিংহৰ মুখত কেইটা দাঁত থাকে? 16টা, 26টা, 22টা। আপোনালোকলৈ 5 ছেকেণ্ডৰ সময় দিয়া হ'ল। যদি কোনোবাই জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰটো হ'ব লাগিছে 26টা। সিংহৰ মুখত 26টা দাঁত থাকে।
আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু আপোনালোকলৈ আজিৰ প্ৰশ্নটো হ'ল কোনবিধ জন্তু কেতিয়াও পানী নাখায় অপশ্যন নম্বৰ 1 উট অপশ্যন নম্বৰ 2 কেংগাৰু ৰেট অপশ্যন নম্বৰ 3 জিৰাফ যদি কোনোবাই জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ধন্যবাদ।